নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে এটা ভাল খবৰ আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ফেচবুক পেজত এটা আপডেট দিছে। আপোনালোকক মই আপডেটটো পঢ়ি দিব বিচাৰিছোঁ। শিক্ষা হৈছে আমাৰ শিক্ষাৰ্থী আৰু দেশৰ ভৱিষ্যত গঢ়ি তোলাৰ বাবে আধাৰ। আমি আন্তৰিকতাৰে বিচাৰোঁ যে শিক্ষা বিভাগত কোনো খালী পদ থাকিব নালাগে। আজি সতীৰ্থ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ উপস্থিতি শিক্ষা বিভাগৰ সৈতে এখন বৈঠকত মিলিত হৈ উচ্চ শিক্ষাকে ধৰি শিক্ষাখণ্ডৰ খালী পদৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। 2022ৰ ভিতৰত খালী পদবোৰ দ্ৰুততাৰে পূৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰিছোঁ। ইয়াৰ লগতে প্ৰশাসনিক বিষয়বোৰৰ বুজ লওঁ। তদুপৰি Apdcl, Agcl আৰু Apgclকে ধৰি শক্তি বিভাগত পৰি থকা খালী পদসমূহৰ সন্দৰ্ভত পৰ্যালোচনা কৰিছোঁ আৰু শক্তি বিভাগক ডিচেম্বৰৰ ভিতৰত খালী পদসমূহ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা আৰু খণ্ডটিৰ পুনৰ্গঠনৰ বাবে নতুন খালী পদ সৃষ্টি কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰোঁ। এইটো হৈছে খবৰটো। আপোনালোকে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থাকক। অতি সোনকালে ডিচেম্বৰ মাহতে আপোনালোকৰ এই বিভাগসমূহত চাকৰি ওলাব। এয়া আছিল খবৰটো। ধন্যবাদ।